সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, মই নয়নজিৎ গগৈ। আজি মোৰ গণিতৰ পাঠ্যপুথি কাৰ্যসূচীলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক উপলা যুগ অংকৰ ধাৰণা দিবলৈ বিচাৰিছো। তোমালোকে মন কৰিবা। ইতিমধ্যে তোমালোকে যুগ অংক কৰিছা। এতিয়া চাবা, মই প্ৰথমতে দুটা সংখ্যা লিখিছো। ধৰি লোৱা 2 × 6 = 26 আৰু 1 × 7 = 17। এই দুটা সংখ্যা আমি যোগ কৰিম। এতিয়া মন কৰিবা, আমি এই উপলা যোগ অংক কৰোঁতে একক আৰু দশকৰ স্থানলৈ মন কৰিব লাগিব। ইতিমধ্যে তোমালোকে একক আৰু দশকৰ ধাৰণা গম পাইছা। এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে মই একক আৰু দশকৰ স্থানৰ অংককেইটা ভাগ কৰি দেখুৱাইছো। মন কৰিবা ভালদৰে। তাৰ মাজে মাজে এডাল মই আঁচ টানিছো, ওপৰত মন কৰিবা। এইফালে একক আৰু এইফালে দশক। ইয়াৰ দ্বাৰা তোমালোকৰ স্পষ্ট ধাৰণা হৈছে যে একক ঘৰৰ সংখ্যাকেইটা হৈছে 6 আৰু 7 আৰু দশকৰ ঘৰৰ সংখ্যাকেইটা হৈছে 2 আৰু 1। আমি প্ৰথমেই যোগ কৰোঁতে সদায় এককৰ ঘৰৰ বা একৰ স্থানৰ অংককেইটা যোগ কৰি ল'ম। এতিয়া প্ৰথমে আমি 6 আৰু 7 যোগ কৰিম বা একেলগ কৰিম। এতিয়া 6 লগত 7 লগ লগালে বা যোগ কৰিলে কিমান হ'ব? আমি আঙুলি মূৰতো কৰিব পাৰোঁ বা আঁচ টানিও কৰিব পাৰোঁ। 6 আৰু 7 যোগ কৰিলে কিমান হ'ব? 13। মই 13 সংখ্যাটো কাষত লিখি দিছো, তোমালোকে মন কৰিবা। 6 আৰু 7 লগ লগোৱাৰ পাছত আমি কিমান পালো? 13। 1 × 3 = 13। এতিয়া এই 13 সংখ্যাটোত দুটা অংক আছে, 1 আৰু 3। 3টো হৈছে একক ঘৰৰ সংখ্যা আৰু 1টো হৈছে দশকৰ ঘৰৰ। এতিয়া মন কৰিবা, আমি যিহেতু প্ৰথমে একক ঘৰৰ সংখ্যা দুটা যোগ কৰিছিলো, গতিকে আমি এই দুটা যোগ কৰি যি 13 পাইছো তাৰ এই একক ঘৰৰ সংখ্যাটো আমি ইয়াত বহুৱাব পাৰিম। মন কৰিবা, 6 আৰু 7 যোগ কৰি 13 পাইছিলো। 13ৰ 3টো কলৈ আহিব? একক ঘৰৰ কোণে কোণে আহিব। ইয়াত কৰক, 3টো ইয়ালৈ আহিলে। 1টো যিহেতু দশকৰ ঘৰৰ সংখ্যা, ই কলৈ যাব? ই যাব দশকৰ ঘৰলৈ। কলৈ যাব ই? দশকৰ ঘৰলৈ। এইটো 1। এইটো ক'ৰ পৰা আহিছে? ইয়াৰ পৰা আহিছে। আমি এই 1টো ক'ৰ পৰা পাইছিলো? 6 আৰু 7 লগ লগাই 13 পাইছিলো। 13টোৰ 3টো আছে একক ঘৰৰ সংখ্যা। ই একক ঘৰৰ সংখ্যা হোৱাৰ কাৰণে ইয়াত বহিলে আৰু 1টো দশকৰ ঘৰৰ সংখ্যা হোৱাৰ কাৰণে এই দশকৰ ঘৰলৈ গুচি গ'ল। এতিয়া মন কৰিবা, দশকৰ ঘৰৰ কি কি সংখ্যা আছে এতিয়া? 1, 2 আৰু 1। এই 1-এ 2-এ 3 লগত আৰু এই 1 লগ লগালে কিমান হ'ব? 4। এতিয়া মন কৰা, আমি প্ৰথমতে কি সংখ্যা যোগ কৰিছিলো? 2 × 6 = 26 আৰু 1 × 7 = 17। এতিয়া মন কৰিছানে কেনেদৰে উপলা অংক আমি যোগ কৰিব পাৰো? দুইটা সংখ্যা যোগ কৰি আমি মুঠতে কিমান পালোগৈ? 4 × 3 = 43। এনেদৰে তোমালোকে, মই ভাবো এই প্ৰক্ৰিয়াৰে তোমালোকে উপলা যোগ অংক কৰিলে সুবিধা হ'ব। তোমালোকে ঘৰত অভ্যাস কৰিবা। অভ্যাস কৰাৰ পাছত যেতিয়া তোমালোকে উপলা যোগ অংকৰ ধাৰণা এনেদৰে কৰি সম্পূৰ্ণৰূপে আয়ত্ত হৈছে বুলি ভাবিছা, তেতিয়া তোমালোকে এনেদৰে একক দশক নকটাকৈ
আমি সাধাৰণতে যেনেদৰে কৰোঁ তেনেদৰে কৰিব পাৰিবা। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক যথেষ্টখিনি উপকৃত হ'বা। আজিৰ দিনটো তোমালোকৰ সকলোৰে সুখ হওক, মংগলময় হওক তাৰে কামনা কৰি মোৰ আজি এই গণিতৰ উকলা যুগাংকৰ ধাৰণাৰ কাৰ্যসূচী সামৰণি মাৰিছোঁ। ধন্যবাদ।